আজি চিকেনৰ এটা ৰেচিপি বনাম। ফাৰ্ষ্ট হালধি দিয়া হ'ব। হালধি দিয়া হৈছে। ইয়াৰ পিছত নিমখ অলপমান দিলেই হ'ল, পিছত চাই ল'লেই হ'ল। ধনিয়া আহিল, মিট মছলা, জিৰা, red chili powder, অলপমান তেল দি দিওঁ। বাছ ভালদৰে এতিয়া মিক্স কৰিব লাগিব। দালচেনি আৰু ইলাচিৰ লগত মই অলপ জালুকো লৈ লৈছোঁ। ষ্টেপ তেল দিয়া হৈছে। পিঁয়াজ দিয়া হৈছে। বিলাহীটো দিয়ে দিওঁ। আদা ৰচুনখিনি দি দিছোঁ। অলপমান মাংসত মিক্স কৰা হৈছে, বাকী দি দিছোঁ। আমি এতিয়া চিকেনটো ঢালি দিম। ধুনীয়া এটা পিচ, লেগ পিচ এনেকৈ লৈ লৈছোঁ। এতিয়া আমি দি দিম।
আলুখিনি দিব পৰা হৈছে। আলুখিনি দি দিম। আলুখিনি দি দিছোঁ। ধুনীয়াকৈ মিক্স কৰি দিওঁ আলুখিনি। অলপ পানী দি অলপমান পানী দি অলপমান ঢাকন দি দিওঁ। অলৰেডি হৈ গৈছে। এতিয়া গৰম মছলাটো দি দিম। গৰম মছলা দি দিছোঁ। ইয়াত চব আছে, জালুক, দালচেনি, ইলাচি আৰু লং, এই গোটেইখিনি আছে। এই জুইতে বনোৱা হৈছে। এই সোৱাদটো গেছত কৰি বহুত সুকীয়া হয়, সকলোৱে জানে। একদম গলি গৈছে, আপোনালোকে দেখা পাইছে। ধুনীয়া এটা ৰং। আৰু 1-2 মিনিটমান ৰাখি নমাই দিয়া হ'ব। গোটেইখিনি গলি গৈছে। ধুনীয়াকৈ সিজি গৈছে আৰু একদম সুন্দৰভাৱে সিজি গৈছে। চিকেনটো হৈ গ'ল। এতিয়া আমি বেঙেনাটো পুৰিম। এই বেঙেনাও জুইত পোৱা হ'ব। জুইত পোৱা বস্তু খোৱা মানে টেষ্টেই বেলেগ। বেঙেনা হওক, আলু হওক, জুইত যোনটো মানে পুৰি খাই টেষ্ট লাগে, সেইটো গেছত পুৰিলে সেইটো টেষ্ট পোৱা নাযায়। আমাৰ এতিয়া খানা ৰেডি হৈ গ'ল। লগত আছে আপোনাৰ কাৱৈ মাছৰ ফ্ৰাই, বিন ভাজি, এইফালে আছে বেঙেনা বিলাহী পিটিকা, এইফালে গৰম গৰম মাংস আৰু দালি, এইফালে গৰম ভাত। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।